আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম খেতিয়কৰ প্ৰতি। কবি স্নিগ্ধাৰাণী গগৈ। তোৰ বোকা কলোৱা মন, নাঙল আকলোৱা প্ৰাণ, তোৰ সৃষ্টিৰ দিগন্ত প্ৰসাৰিত সেউজীয়াৰ সমাৰোহত আমাৰ জীৱন তলমল। তই নাথাকিলে পথাৰ নাথাকে, তই নানাচিলে পথাৰে নানাচে। তই সভ্যতাৰ ইতিহাসত প্ৰথম মানুহ, প্ৰথম নাগৰিক। তোৰ পাহোৱাল খোজৰ ভৰত পথাৰ সগৰ্ভা হয়। তই শস্যৰ শিল্পী, আৰু শস্যৰ শিল্পতকৈও কি আছে এনে শ্ৰেষ্ঠ শিল্প এই পৃথিৱীত? তই পৃথিৱীৰ সুপ্ৰাচীন বৃক্ষ, তোৰ ছাঁতে জীয়াই থাকে এ পৃথিৱী মানুহৰ কলিজাৰ উত্তাপ। তই হাঁহিলে পথাৰে হাঁহে, বতাহে বতাহে উৰে বিহুৰ সুৰ। তই কান্দিলে শোকৰ শিলুৱে ঢাকি ধৰে পথৰুৱা বুকু। তোৰ ৰ'দে পুৰা দেহ, ক্লান্তিবিহীন মন, তয়েতো শস্যে সজাও পৃথিৱী। তয়ে মোৰ পৃথিৱীৰ প্ৰিয়তম সুহৃদ। তোৰ খামৰ সুবাসত জিলিকে প্ৰেমৰ ঠিকনা, ঘামতো থাকে সোঁৱৰণিৰ সাধু। ঘামেও কঢ়িয়াই স্মৃতি, স্মৃতিয়ে হৃদয়। তোৰ জৰুৱা পঞ্জা বতাহে কোবায়, জুয়ে খেদায়, পানীয়ে বুৰাই। প্ৰয়োজনৰ তাগিদাত তয়ো বতাহক ভেটিবি, জুইক খেদিবি, পানীক ঠেলিবি। তই ধুমুহা হবি, তই ধুমুহা হ। ধন্যবাদ। তোৰ বোকা কলোৱা মন, নাঙল আকলোৱা প্ৰাণ, তোৰ সৃষ্টি